সুমন্ত ফোন কৰিছিলি সৰি ইয়াৰ মই মানে মিজোৰাম যাব লগা হৈছিলে মই আজি গুৱাহাটী পাইছোঁ ৰাতিপুৱা 6টাত নাই কোনো প্ৰিপেয়াৰিং নাছিলে কিবা এটা এৱাৰ্ড শ্ব' পাতিছিলে মানে তাতে আৰু তাৰপিছত ইভেণ্ট মেনেজমেণ্টৰ কিবা অকণমান কাম আছিলে জাষ্ট সেইখিনি গোটেই থৈ মই একদম টায়াৰ্ড হৈ আজি গুৱাহাটী গৈছোঁহি আপকামিং প্ৰজেক্ট মানে আছে কিবা কিবি কেইটামান শ্ব' আৰু শুনচোন মানে মোৰ শ্ব' এটা আহি আছে তোৰ চেনেল ফিড তহঁতে চাই ভাল পাবি তাকে বাৰু কচোন তই ফোন কেলে কৰিছিলি আৰু ৰচোন কিবা গ্ৰুপত সেইদিনা তই কিবা পঠাইছিলি কিবা মানে ট্ৰেকিং কিবা এনেকুৱা টাইপ হেই ইটছ গ্ৰেট তহঁতে ভালেই ভাবিছ তেতিয়াহ'লে এইবাৰ এটা কাম কৰি দিওঁ ন মোৰতো বহুত দিন মানে তেনেকৈ কামতহে যোৱা যায় ফুৰা নামতো যোৱাই নাযায় আৰু ফুৰা নামতো মই আজিৰ পৰা প্ৰায় 5 বছৰ আগত গৈছিলোঁ শিৱসাগৰ মোৰ বেষ্ট ফ্ৰেণ্ডজনৰ লগত আৰু তাৰপাছত আজিলৈকে ফুৰিবলৈ হোৱাই নাই ক'তো তেনেকৈ কামে কামে ঘূৰি ফুৰা যায় তই তেতিয়াহ'লে এটা কাম কৰ তই বিজিত ৰক্তিম আৰু তই ইফালে ৰেহানকো এবাৰ কৈ দে আৰু যদি ইফালে তেনে আৰু মানুহ যদি যায় তই তাহাঁতকো এবাৰ কৈ দে অ'কে ইয়াৰ তহঁতে একদম ভাল কৰিছ আৰু মোৰ মানে ইমান ষ্ট্ৰেছ হৈ গৈছিলে ন চ' মই ভাবি আছিলোঁ যে এনেকুৱা কিবা এটা ট্ৰিপ এটা লোৱাটো ভাল হ'ব আৰু যেতিয়া মোৰ ছাইডত ফ্ৰেণ্ডখিনিক পাই যাম ন তাতকৈ আৰু সুখৰ কথা কি আছে তই এটা কাম কৰ তই গোটেইখিনি প্লেনিং কৰ আৰু এটা কথা এটা কৈ দিওঁ নেকি মই বিন্দাছে গোটেই খৰচা মই উঠাম একদম চিন্তা কৰিব নালাগে তহঁতবোৰে এনে কিবা এটা মোটা পেমেণ্ট এটা পোৱাৰ কথা আছে বাৰু একদম তই একদম বেয়া নাপাবি মানে মোৰ আৰ্জেণ্ট মানে কল এটা আহি আছে জাষ্ট মই পিক কৰিছোঁ তোক মই কল বেক কৰি আছোঁ তই জাষ্ট বাকীখিনি মিলাই লওঁ সিহঁতৰ লগত অ'কে মডেলিঙৰ জগতখন বৰ ধুনীয়া নাম ফ্ৰেম টকা অনুৰাগী পাপা তুমি ঠিকেই কৈছিলা এই দূৰৈ পাহাৰখনহে দেখিবলৈ ধুনীয়া অনুৰাগী পইচা ফ্ৰেম মাই ফুড নমস্কাৰ সকলোকে মই কৌশিক বৰুৱা আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ আহি থকা নতুন ছবি কাজলগুৰিয়া প্ৰমোচনৰ কাৰণে মই আৰু মোৰ টীম গৈ আছে তেজপুৰ দৰং কলেজ অহা বুধবাৰে গতিকে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই কৌশিক মানুহটো ভাবে বৰ সুন্দৰ জীৱন যাপন কৰি আছো অনুৰাগীৰ মৰম প্ৰেম নাম সকলোবোৰ কিন্তু মনৰ ভিতৰত এনেকুৱা এটা অৱস্থা হৈ আছে আৰু হয়তো এনেকৈ হ'লে মই জীয়াই থাকিব নোৱাৰিম মই একোৱে কণ্টিনিউ কৰিব নোৱাৰিম আৰু হয়তো ইমান দিনৰ এই কষ্ট ইমান দিনৰ এই সপোনবোৰ ভাঙি হয়তো চুৰমাৰ হৈ যাব অকলে থকাটো এটা সাহসিকতাৰ চিন কিন্তু নিশাৰ নিৰ্জনতাই দেখুৱাই দিয়ে কিমান বেছি কষ্টকৰ হয় কিমান বেছি কষ্টকৰ হয় মানসিকভাৱে প্ৰস্তুত নাথাকিম মানুহৰ আগত নমস্কাৰ হেল্ল' হাই হেল্ল' এভৰিৱান কথা ক'বলৈ Hello.
তুমি ফোন কৰিছা ইমান ৰাতি গোটেইবোৰ ঠিকে আছেনে নহয় মানে 1:30 বাজিছে মই মানে চক খাই গ'লো আৰু ইমান ৰাতি আইতা গা ভালে আছেতো ককা প্লিজ এইবোৰ কথাটো একদমেই চিন্তা নকৰিবা গমেই পোৱা ন আমাৰ প্ৰফেশ্যনটো আৰু এই নিউজ চেনেলবোৰেতো এনেই লাগিয়ে থাকে আমাৰ পাছত শান্তি নোহোৱা কৰি পেলাইছে কিবা এটা হ'লে ব্ৰেকিং নিউজ বনাই দিয়ে না একদম মই সুস্থ আছোঁ মই জাষ্ট আহি পাইছিলোঁ অকণমান আগত ষ্টুডিঅ'তে আছিলোঁ নাই একদম মই ঠিক ঠাক আছোঁ আচ্ছা নহয় মোৰ অকণমান কাম কেইটামান আছে মানে জাষ্ট ডেটখিনি কমপ্লিট কৰাৰ পাছতে মই যাম দিয়া কেইটামান থাকি আহিম আৰু তুমি আইতাকো ক'বা যে এইবোৰ বাতৰি চাই কিনে একদম চিন্তা কৰিবলৈ নিদিবা কাৰণ তুমি বুজি পোৱাৰ কাৰণে মই তোমাক কৈছোঁ তুমি বুজাব পাৰিবা ন এতিয়া শুই থাকা আইতাকো শুই থাকিবলৈ দিয়া জাষ্ট মোৰ অকণমান হেক্টিক চিডিউল এটা আছে জাষ্ট মই কমপ্লিট কৰি এবাৰ গুচি যাম কালি শ্বিলং যাব লাগিব কিবা নতুন মিউজিক ভিডিঅ' এটাৰ কাৰণে মইতো তেতিয়ালৈকে নোৱাৰিম কিন্তু মই তাৰ পাছত যাব পাৰিম মানে মোৰ ডেটবোৰ চাব লাগিব মানে মই শুই দিওঁ মই একদম ৰাতিপুৱা 6টাতে উঠিব লাগিব আকৌ ভালকৈ শুই থাকা গুড নাইট মই লগ পাই আছোঁ পাপা তুমি ঠিকে কৈছিলা মই চাগে পাৰিলোঁ হয় মই চাগে মাৰ সেই অন্তিম সময়খিনি মাৰ লগত কটাব পাৰিলোঁ হয় এখন চিনেমাৰ পাছত দৌৰি দৌৰি গোটেই জীৱনটোৱে এখন চিনেমা স্বৰূপ হৈ পৰিছে খুব বেছিতে কি হ'ল হয় হয়তো জীৱনৰ প্ৰথমখন চিনেমা কেইবছৰমান দেৰিকে মুক্তি পালে হয় হেল্ল' জ্যোতি ক নাই মোৰ চিমবোৰ কিবা মানে বন্ধ কৰিব লগা হৈছিলে আৰু এতিয়া একদম কলেজৰ সময়ত চিমখন লগাইছোঁ আছে আকৌ তোৰ নাম ছেভ জ্যোতি আউলা চৌকা বুলি ছেভ হৈছে কচোন বাৰু তোৰ আজি ইমান বছৰ মূৰত কি মনত পৰিলে নাই নাই গুৱাহাটী বাদ দিয়া এতিয়াতো 2 বছৰে হ'ব ককা আইতাৰ ঘৰতে থাকিব লৈছোঁ ঘৰখনো খালী হৈ থাকে আজিকালি বহুত ব্যস্ত হৈ পৰিলোঁ 70টাকৈ ছাত্ৰ ছাত্ৰী চম্ভালিব লাগে ইফালে হাঁহ কুকুৰা ছাগলী কথাটো মই নকওঁৱেই হ'ব বন্ধুৰ বিয়াতনো মই নগলে হ'বনে সময়বোৰ চকুৰ আগতে সলনি হৈ গ'ল আৰু একেলগে কলেজ যোৱা ল'ৰাজন আজি বিয়া পাতিব লৈছে সৰুতে কৈছিলোঁ যে মোৰ ককা আৰু আইতাৰ নিচিনাকৈ শিক্ষকেই হ'ম তেতিয়া মোকো সকলোৱে ছাৰ বুলি মাতিব মোৰ
সমগ্ৰ পৰিয়ালটো এতিয়া মোৰ লগত নহয়, সৌ তাত আছে। তোমালোকে তাৰ পৰাই মোক চাই থাকিবাহে। মই তোমালোকৰ সপোনবোৰ পূৰাবলৈ যত্ন কৰিম, আকৌ এবাৰ বেলেগ ধৰণেৰে।